যে জুবিন মোৰ লগত পঢ়া তেতিয়া ছিল ময়ো ক্লাছ 10ত মানে মোৰ দেউতাৰ চাকৰি আছিল ফচলপুৰত তাৰপৰা ট্ৰেন্সফাৰ হৈ আমি তামোলপুৰলৈ আহিলোঁ তামোলপুৰ হাই ছেকেণ্ডেৰীত মই নাম লিখিলোঁ তেতিয়াই লগ পাওঁ তাৰপিছত এনেই বিশেষ মই বি ছেকশ্যনত আছিলোঁ তেওঁ এ ছেকশ্যনত আছিল এনেই সংস্কৃত আছিল তেওঁৰ সংস্কৃত আৰু এডভান্স আছিল মোৰ আছিল সংস্কৃত আৰু বুৰঞ্জী সংস্কৃতৰ ক্লাছটো আমাৰ একেলগে হৈছিল তেতিয়াই লগ পাওঁ ক্লাছত সেয়াই আৰু যে আপুনি জুবিনক দশম শ্ৰেণীত লগ পাইছিলে দশম শ্ৰেণীত লগ দশম পাইছোঁ, শ্ৰেণীত অঁ। তো পিন্ধনত তেওঁৰ আচাৰ ব্যৱহাৰ কেনেকৈ আছিল আপোনাৰ পিন্ধনততো বৰ চিম্পুল আছিল হয়। এতিয়াৰ নিচিনা নাছিল আৰু তেতিয়া মানে চিম্পুল আছিল এযোৰ চশমা পিন্ধিছিল এটা বগা পাইজামা পিন্ধিছিল এখন চাইকেল আছিল নীলা ৰঙৰ আছিল চাইকেলখন সদায় চাইকেলখন লৈ আহে বছ ক্লাছ কৰে আৰু ঘৰত যায় তেনেকুৱাই আছিল চিম্পুল আছিল চিম্পুল আছে চিম্পুল আছিল তো আপুনি আমি জানিছোঁ যে আপুনি কি পৰিৱেশন কৰিছিল তবলা বজাইছে সেইখিনি অকণমান আপুনি স্মৃতি ৰোমন্থন কৰক অঁ এবাৰ তাৰমানে তামোলপুৰৰ ৰঙালী বিহু সন্মিলন হৈছিল সন্মিলন হওঁতে মই গান গাইছিলোঁ সমাৱৰ্ত সংগীত তেওঁ তবলা বজাইছিল মই কওঁ আমাৰ ইয়াত মই যেতিয়া তামোলপুৰৰ পৰা নলবাৰীলৈ আহিলোঁ তেতিয়া মই এনেই লগৰ মানুহ ওচৰৰ মানুহক কওঁ আৰু যে জুবিন মোৰ লগত পঢ়া তেতিয়াতো তেওঁ বহুত ফেমাছ হৈ গ'ল কওঁ আৰু বা খুৰী আপোনাৰ লগত জুবিনে পঢ়া মই বোলো অঁ মোৰ লগত জুবিনে পঢ়া তাৰপিছত সেই গানো লিখিছে বোলে ফাংচনত গানো গাইছে এইবিলাক শুনো আৰু তেতিয়া মই এনেকৈ কওঁ বা জুবিনে মই গান গাইছিলোঁ তেওঁ তবলা বজাইছিল আজি জুবিন ক'ত কিমান ডাঙৰ গায়ক আৰু মইতো এই সাধাৰণে হৈ থাকিলোঁ